হেল্ল' গাইজ গুড মৰ্ণিং চ' বহুত দিনৰ মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ উভতি আহিলোঁ আৰু এতিয়া মই গৈ আছোঁ দোকানলৈ আৰু ইয়াত দোকান গৈ থাকোঁতে চাওকচোন পাই গ'ল নহয় বৰষুণে মানে কৈছোঁ নহয় তাইৰ মন আৰু বতৰৰ মন একেবাৰেই ধৰিব নোৱাৰি কেতিয়া বেয়া হৈ যায় কোনো ঠিক নাই আৰু দুইটা বেয়া হৈ গ'লে মোৰ মুখৰ অৱস্থাটো এনেকুৱা হৈ যায় আৰু ফাইনেলি বৰষুণৰ পৰা বাচি এতিয়া আহি পাই গ'লোহি দোকান আৰু ইয়াত দোকান আহি পোৱাৰ লগে লগে দোকান অকণমান ভিৰ হৈ গ'ল আৰু আজি আকৌ মই লেমিনেশ্যন মেচিনটো ওপৰ চটা খুলি লৈছিলোঁ তাৰ মাজত এতিয়া লেমিনেশ্যন এটা কৰি ল'লোঁ কৰি মেলি লৈ পেলাই বৰকৈ ভোক লগা দেখি সন্ধিয়া আহি গ'লোঁ খাবলৈ চুহি বাৰু মই আৰু দুইটাই ৰোল এটা অৰ্ডাৰ দি ল'লোঁ আৰু এয়া মই ধুনীয়াকৈ একামত মাৰি ল'লোঁ বিৰাট ধুনীয়া বনাইছিলে ৰোলটো আৰু সন্ধিয়াৰ পিছত আকৌ এতিয়া আমাৰ নজমল আৰু সুমন দা আহিল তিনিওটা বহি পেলাই অলপ টাইম আড্ডা মাৰিলোঁ আড্ডা মাৰি এতিয়া মই ডাইৰেক্ট আহি গ'লোঁ গৰম গৰম কচৰি খাবলৈ মানে আজি মই নহয় আজি আমাৰ ইফানে আমাক মানে কচৰি খুৱাব চ' আহি গ'লোঁ কচৰি খাবলৈ আৰু কচৰিৰ লগত মানে একাপ গৰম গৰম গাখীৰ চাহ লৈ ল'লোঁ একদম গেছৰ জম মানে এনেই গেছ হৈয়ে থাকে তাতে এসোপা খাই আকৌ গেছ চ' এতিয়া আহি গ'লোঁ ঘৰলৈ চ' আজিলৈ আহিছোঁ গাইজ বাই বাই কাইলৈ